খাই পিনি হুলস্থুল কৰে হুলস্থুল কৰাৰ লগে লগে আমাক থাকিবলৈ নিদিয়ে। পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় হত্যাকাৰী পিতৃ। মদ খাই আহি সদায় হুলস্থুল কৰে, সেইকাৰণে মাৰি পেলালো। আপুনি কিয় কৰিলে ঘটনাটো? মই সহ্য হ'ল কি কাৰণে ঘটনাটো? মদ খাই পিনি হুলস্থুল কৰে হুলস্থুল কৰাৰ লগে লগে আমাক থাকিবলৈ নিদিয়ে। পিতৃ ৰমেন বৰুৱাৰ হাতত প্ৰাণ গ'ল পুত্ৰ দীপুৰ। শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবে পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ। কোঁৱৰপুৰৰ টেপৰতল গোহাঁইগাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱা পাতিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। থিতাতে নিহত পুত্ৰ দীপু বৰুৱা। পুৱতি নিশা 4মান বজাত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰা সেৱন কৰি দীৰ্ঘ সময় পৰিয়ালটোক অশান্তি কৰাৰ অভিযোগ মৃত দীপুৰ বিৰুদ্ধে। যোৱা নিশাও অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। কি সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক, তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা এই 1 মাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত